Kardom, B News 7 Thanbang Mili Bapuram Senar, Non Birtang Tonpen, Arjuponika. Pini Pai ni Pai Inkorat Troxiar ni Diphu Rong Supia Long Karbiang Long District Congress Committee Pen Patirpi Ponsi BJP Arat Pangri Atum Smart Mitara Men Pen Det Pi Arat Aphan Avi Kachong AtumAkele MehRihing Ami Anam Kepabat Aputhak Ing Samjin Pen Armu Kachesong Ponsi Assam Power Distribute Corporation Limited Thihek Pen APDCL General Manager Aphan Pinpur Aloke Pajir Damahot Perangki Atum Birta ke Ribdu Lapen Smart Meter Install Te Ako Ke Chiklo Ajoine Along Si Sika Pharo Phot Trok An Si Bilwang Chot Bonta Non Smart Meter Along Ke Chiklo Ajoine Along Si Sika Suri Ke Thom Suri Pli Anabil Nangle Rok Lasi BJP Rat Pangri Atum Rat Aphan Avi Kachong Sib Asaing Tonangji Pusi Karbiang Long Congress Committee Atum Hai Pu Hai Tarampon Lasi lapuson a government atum aphan ke Congress pu chot kali akaprek atum kakham khe chepak klang nangji pu hai hang taram si Diphu rong sopi arlo parom tu lapen pini bangso MehRihing Anam Kepabat aputhak ing samjin pen armung Kachesong along XEM bidasing rong pi asuk teron rotoning ti pen cheng lok ke ong dung Congress aphan ke kroi thip arat atum chetong dun si BJP rat pangri atum rat avi kachong si basai ing ton serak nangji smart meter deng thek pu hang taram si rat aphan me kepaprang news tech report B News 7 lapen non birtang ton pen lang ponikha smart meter বন্ধ করক BJP সরকার নতুন রাজ্য ঠিকাদার BJP সরকার লুটিলে BJP লুটিলে BJP স্মার্ট মিটার বন্ধ করো রাজ্য রাজনীতি করা বন্ধ করো দুর্নীতি বন্ধ করো আমি আজি আসলতে আমার স্মার্ট মিটার যেটো APDCL লগোৱা হৈছে এইটোৰ বিৰুদ্ধে আমি আজি প্ৰটেষ্ট নামি আছোঁ আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি কাৰ্বিআংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আমি আমাৰ BJP যিটো নীতি গ্ৰহণ কৰিছে APDCL যিটো নীতি গ্ৰহণ কৰিছে এই স্মাৰ্ট মিটাৰৰ পৰা মানুহৰ ঠগি টকাবিলাক লোৱা হৈছে আমি যেটো দেখিছোঁ স্মাৰ্ট মিটাৰ তেওঁলোকে যেটো ইনষ্টল কৰিছিলে কনজিউমাৰৰ পৰা কোনো তেওঁলোকে কনজিউমাৰ নোপোৱাকৈ কনজিউমাৰৰ বাহিৰত তেওঁলোকে লোৱা হৈছে আৰু কনজিউমাৰৰ নোধাকে কনজিউমাৰৰ নলেজৰ বাহিৰত তেওঁলোকে এইটো কৰা হৈছে আৰু যেটো দেখিছোঁ স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি পুচ যেটো কিবা হয় পেমেণ্ট দিব লাগে তাতকৈ বহুত টকা তেওঁলোকে লৈ আছে আমি গম পাইছোঁ সেইকাৰণে এই যিটো স্মাৰ্ট মিটাৰৰ কথাটো আমি প্ৰটেষ্ট কৰিছোঁ ৰাইজক হাৰাশাস্তি বন্ধ কৰিব লাগে সেই স্মাৰ্ট মিটাৰটো এটা আমাৰ APDCL বন্ধ কৰিব লাগে ষ্টপ কৰিব লাগে বেন কৰিব লাগে আৰু ৰাইজৰ যিটো ইচ্ছা অনুযায়ী কোনোবা যিটো লগাব বিচাৰে লগাব দিব লাগে কোনোবা যিটো নহয় তেতিয়া লগাব দিব নালাগে এইটো যিটো স্কিম আছিলে সেই স্কিমৰ মতে কৰিব লাগে কিন্তু আমি যিটো দেখিছোঁ এতিয়া আমাৰ BJP চৰকাৰে কনজিউমাৰ কোনো কথা নজনাকৈ নুশুধাকৈ এনেকৈ মিটাৰবিলাক লগাই দিয়ে মোৰ ঘৰত এনেকুৱা হৈছে মোক নজনোৱাকৈ তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এনেকৈ গম পালোঁ এতিয়া টকাটো আমাৰ যিটো পোষ্ট যিটো বিল হয় সেইটোতকৈ কিন্তু বহুত টকা দিব লগা হৈ আছে সেইকাৰণে ভাবোঁ আমি APDCL পৰা আমি কৰিছোঁ তেওঁলোকে এইটো যিটো কিবা
তেওঁলোকৰ যিটো স্কিমটো এইটো প্ৰত্যাহাৰ কৰিব লাগে, জনসাধাৰণক শাস্তি দিয়াৰ পৰা বন্ধ কৰিব লাগে, এইটো আমাৰ দাবী। তাৰ বাবে এতিয়া আমি APDCL অথৰিটিক আমি মেম'ৰেণ্ডাম দিব যাম। আমাৰ যিটো ইয়াত আছে ডেপুটি জেনেৰেল মেনেজাৰ আছে, তেওঁৰ জৰিয়তে অথৰিটিক আমি এটা মেম'ৰেণ্ডাম দিবলৈ গৈ আছোঁ। যি প্ৰতিবাদী কাৰ্যসূচী ইয়াত কংগ্ৰেছে হাতত লোৱা হৈছে, ইয়াৰ মূল উদ্দেশ্য হৈ গ'ল যে আমি বিগত 10 বছৰৰ পৰা দেখা পাই আছোঁ যে কেনেদৰে এই BJP চৰকাৰখনে ৰাইজৰ ওপৰত কেনেকৈ লুঠৰ ৰাজ চলাই গৈ আছে। আজি এই ক্ষেত্ৰত আমি আমাৰ জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ৰাইজক কেনেধৰণে লুণ্ঠন কৰি আছে, যে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক কেনেদৰে লুণ্ঠন কৰি আছে, এইখিনি আমি সকলোৱে উপভোগ কৰি আছোঁ। আজি ৰাইজ হাৰাশাস্তি পাই আছে যে এনেকুৱা ধৰণৰ লুণ্ঠন ৰাজ BJP চৰকাৰে চলাই গৈ আছে। ৰাইজৰ স্বাৰ্থত কাম কৰা বুলি কয়, কিন্তু ৰাইজৰ ওপৰত লুণ্ঠন ৰাজ চলাই গৈ আছে। তাৰ বিৰোধিতা কৰি আজি আমাৰ জিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আগন্তুক দিনত যদি মিটাৰ এক্সচেঞ্জ নহয়, আমি প্ৰতিবাদ আৰু শক্তিকৰ কৰি তুলিম আৰু ইয়াৰ বিৰুদ্ধে আমি সদায় মাত মাতি থাকিম। কংগ্ৰেছ জিন্দাবাদ। ধন্যবাদ। Regarding the smart meter, we are not happy at all because our bills have increased. Not only for a small family, for a poor family, people who have been giving 500, 600 are now paying 3,000, 4,000. How are they going to do that? With the price rise, everything is so costly, and on top of that, now the electricity bill is also so costly. How are people going to cope with that? Now again we are accusing the BJP government because on the meters itself, in some certain meters you will see that there is Adani written on it. So they are basically giving our money to Adani again. We don't want Adani's meter out here. Who said that we want? We were happy with whatever we had. We didn't have problem. And then with the smart meter, have the electricity been better? No, it has not been better. It is still the same condition. It's summers right now. We don't have current most of the time. Then why are we paying so much more? If it is just like the previous meter and the same amount of bill, it's still fine. Now we are paying double the amount, but the current is still the same. So that's why we are condemning the whole thing, and we don't want the meter. And I request the whole community to come forward with this, because it is not only the Congress party's problem, it is the community's problem. Our people are suffering, so our people need to come out for this. So my request is that, regarding that, I think Piyush Hazarika had said one day that he needs a proof that last year's bill and this year's bill, we will compare it. Okay, we'll come ahead and give you the comparison. Summers was last month also was summers, this month also is summers. Last month my bill was 3,000, this month my bill is 7,000. How is it? So the same amount of electricity is consumed in my house. So I'll tell it for my house also. Last month itself it was 3,000. This month I have to pay 7,000. How am I going to pay? Because you have spoiled the whole economy itself. The economy is not working for us, and you're going on giving us taxes and electricity bills. Everything is